Hello everyone, স্বাগতম জনাইছো Chandrama's Handwork and More এটি নতুন ভিডিওলৈ। আজি আপোনালোকে দেখিবলৈ পোৱা কাপোৰজোৰ অৰ্ডাৰ কৰিছিল ঢেকিয়াজুলি শোণিতপুৰৰ পৰা সাৰদা সৰকাৰ পৰাই। কাপোৰজোৰ বনাবলৈ মই এয়া ৰিবন লৈছো, এয়া মেটালিক থ্ৰেড হয় আৰু ষ্টন মই দুটা চেপৰ লৈছো, এয়া গ্লু আৰু এয়া সাইড পাৰি বাবে গোল্ডেন কালাৰৰ লেছ লৈছো আৰু কাপোৰজোৰ মই মিক্স পাটত বনাইছো। কাপোৰজোৰ মই পঠিয়াইছিলো 16 জুনত আৰু 19 জুনত গৈ পাইছে। গৈ পোৱাৰ পাছত তেখেতে কাপোৰজোৰ কেনেকুৱা পাইছে তাৰ স্ক্ৰিনশ্বট এটা মই ভিডিওটোৰ শেষত দি দিছো, আপোনালোকে চাব পাৰিব আৰু আপোনালোকৰো কেনেকুৱা লাগিছে জনাব। ভাল লাগিলে লাইক শেয়াৰ কৰিব আৰু যিসকলে এনেকুৱা কাপোৰ এযোৰ ল'ব বিচাৰে বেলেগ কালাৰত লাগিলেও বনাই দিয়া হ'ব। স্ক্ৰিনত মই নম্বৰটো দি দিছো, সেইটো যোগাযোগ কৰিব।